জেগা বস্তু জেগাত আহিবি মোৰ লাষ্টত নাহিবি মই তিনিআলিত খালো 10 টকা Muslim. Yo, কেনে ৰাখালে? এই মই কামলৈ গৈ আছো মোৰ দেৰি হৈ আছে। ড্ৰিংকছ কৰিব লাগে ড্ৰিংকছ। যাওঁ আকৌ কৰোগে। বাৰু ভাল নকবা। মোৰ ঠিক আছে মই দেৰি হৈছে মই যাওঁ। বাই। আঠক না মই একদম ড্ৰিংকছ পাম মই একদম ভাল নাপাম আপুনি কিনে আহকচোন। আৰু আপুনি যিটো কৰি আহিছে খাই আহিছে এতিয়া আপুনি ক'ব পাৰিব ক'ব লাগিব গোটেই এক্সপ্লেনেশ্যন মোক ক'ব লাগিব আৰু তাৰ প্ৰতিটো অৰ্থনে বুজাই ক'ব লাগিব যে আপুনি ক'লে যে ড্ৰিংকছৰ প্ৰতিটো শব্দ মোক বুজাই দিয়ক মই কেনেকৈ জানিম বুজাবলৈ মোৰ এতিয়া কামলৈ যাব দেৰি হৈ যায় আপুনি কিনে হওক ড্ৰিংকছৰ কি কি স্পেলিং লাগে কেনেকৈ যাব ড্ৰিংকছৰ স্পেলিং হ'ল DRINKS হ'ল ন দিয়া আঠক বুজাব দিয়ক যাব নোৱাৰিব নালাগে মোৰ দেৰি হৈ আছে তো স্পেলিং ডি মানে কি সেইবিলাক কৈ যাওক মই নাজানো বাবা মই নাজানো আপুনি কিনা হওক মোক যাব দিয়ক যদি ড্ৰিংকছৰ স্পেলিং বুজাই ক'ব নোৱাৰে বা পাৰিলে 500 টকা দিম মই চেলেঞ্জ কৰি কৈছোঁ 500 টকা দিম আপোনাৰ 10 টকা হটাও 500 টকাত আপুনি এনজয় কৰিব যাওক এতিয়া গৈ থাকক মিলাই লম ন দুটা আমাৰতো কাম ধন্দা নাই নহয় তাকে আজি মোৰ কাম যাবলৈ মন যোৱা নাই বুজিছ কেলে কাম যাব ওলাইছিলি তই ৰাস্তাতে এটা হ'ল ন টেনচন এটা মানুহ এটা লগ পালো মাথা চাথা বেয়া কৰি দিলে নেকি নাযাওঁ বুলি ভাবিছো আজি তাকে এটা কাম কৰো বল তেনেহ'লে আমাৰ লগত বহতি দোকানত তাত নাযাওঁ নহয় মই কাজিয়া আছে নেকি নাই এনেই মই য'ত ত'ত বহি ভাল নাপাওঁ তাৰমানে এটা কাম কৰা মোৰ ঘৰলৈকে বোলা মোৰ ঘৰলৈকে বোলা তহঁতক আছে নহয় বৌহিতে আছে নহয় বেয়া পাব একো নাই বৌ নাই ঘৰত নাই নেকি নহয় নহয় বৌহিতৰ কথা বেলেগ সেইটো বাৰু ভিতৰত থাকিব এইটো আছে নে নাই আছে যাওঁ ব'লা ঘৰলৈকে বোলা আমি গৈ থাকো বঢ়িয়া এই মদা সেইটোৱে কোৱা ড্ৰিংকছৰ ফুল ফৰ্ম মই আজি ইহঁতৰ পৰাই উলিয়াম আজি ভালে হ'ল লগ পাই গলো পইচা বাচি গ'ল ন আমাৰ এইটো হয় দেশীটো দিব না ইংলিছটো দিব সেইটোতো হেৰি নহয় কি আনে এতিয়া এইয়া এই অকল আছে আৰু আছে আৰু আছে মজা মজা আজি তো পুৰা জমি যাব খেল ঠিক আছে পানী কি কৰিলি এনেকে দি দে ৰবা এই এপেক এনেকে খাই দিম ফাৰ্ষ্ট পেকটো মাৰি দে এনেকে মাৰি
অলপ ডিঙিত লাগিব ইয়াত লাগিব ভাল লাগিব তো লোৱা তো cheers किडनी खत्म কি একো নাই no problem নাই জানো ভাবলো অ মোৰ বহুত ডাঙৰ এটা সপোন আছে সপোন মানে কি ড্ৰিমছ বলিউডত মোক কাম কৰিব বাদে নাম মোৰো সপোন আছে ভাই সপোন কাৰ নাথাকে এনেকুৱা চালা ৰঙীন কালাৰফুল সপোন আছে ন ভালা না কথাও পাতি থাকো এইটোতো বাছ এইটো ৰ'বলৈ নাই চিধা বাছ বহুত কাৰা মই এনেকে প্ৰথমবাৰে খাইছো নাই এনেকেই ঠিক লাগে মই কথা কওঁ কিছুমান মোৰ আছে ক'বলগীয়া মোৰ লাইফটো এটা সময়ত বহুত ৰোমাঞ্চেৰে ভৰি আছিল কলেজৰ লাইফত কিমান ৰোমাঞ্চ কৰিলোঁ কিমান গাৰ্লফ্ৰেণ্ডৰ লগত তুমি আৰে নতুন লাজ লাগে ছোৱালীজনীৰ লগত ভাল পালো বহুত বছৰ দুটা মাজত বহুত প্ৰেম আছিলে কি কৰিবা নাপালো লাষ্টত বেলেগে বিয়া পাতি আনি আচ্ছা ভাগ্য লেখন ঠিক আছে মাল খালে কি হয় ভাবে মানুহে চালে দিমাগ বৰবাদ মোৰ দিমাগৰ ব্লকেজবোৰ খুলি যায় মোৰতো একেই সেইদিনাখন কি হ'ল এই শ্বুটিঙত গ'ল যোৱাৰ পিছত শ্বুটিং সিহঁতি কৰি আছে পঢ়াই নাই মই গ'লোগে বাপেকে এনেকে হৈ গ'ল চব থকা মতে খায় আচ্ছা মানে পুৰা ইন্টেলিজেন্ট বনি যোৱা মানে একদম ইন্টেলিজেন্ট এই শুনিছ নাই বগীবিল ব্ৰিজখন যে শদিয়া ব্ৰিজখন শদিয়া ব্ৰিজ আৰু মাজুলীখনতো হোৱাই নাই নহয় মাজুলীৰ পৰা পুৰা গুৱাহাটী ইটো পাৰ লগা আচ্ছা আৰু তেতিয়া প্ৰধানমন্ত্ৰী হ'ম প্ৰধানমন্ত্ৰী সেই তেতিয়া মই মাজুলীৰ পৰা গুৱাহাটী ইটো পাৰ প্ৰধানমন্ত্ৰী হবি তই কি হ'ব নোৱাৰিম নেকি মই আৰে প্ৰথমতে মুখ্যমন্ত্ৰী হ'ল প্ৰথমতে তাৰপিছত প্ৰধানমন্ত্ৰী সপোন দেখিবি মই কিন্তু গোটেই ব্ৰিজ বনামে বনাই থাক তই জান মই খাবলৈ ভয় নাখাওঁ একদম ভয় নাখাওঁ মই এই গোটেই এলেকাটোৰ ভিতৰত মই ৰজা আই এম দ্য কিং অফ মাই এলেকা তই কোনোবা কিবা কৰিছে নেকি না হা মলে কবি কোনোবা আমুকা আমি আছো আমি আছো কোনোবা কিবা কৰে আমি এইটো গোটেই এৰিয়া নহয় আমি দুজন কিং হয় কিং বাছ কিং মাৰি পিটি ফালে দিম খাব বল মাদিনা খালো ভাল লাগিলে
বাবুলা অঁ তাকে আহ হয় নেকি অঁ 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 ক'বা কেনেকৈ মই আহিলোঁ ঘৰৰ পৰাই তাকে মানে মনটো বেয়া লাগি আছে আকৌ কেলৈ বা সেইদিনাখনি ঢেৰ কিবা কিবি কৈ পালোঁ নহয় আপোনাক অলপমান ডিউজটো বেছি হৈ আছিলে মোৰ গম পাইছোঁ তাকে মোৰো সেইদিনা কামলৈ দেৰি হৈ আছিলে ন হয় নাই সেইকাৰণে ময়ো যদি কিবা ক'লোঁ আৰু বেয়া নাপাবা বেয়া নাপাওঁ বাৰু তাকে মাত খাই লগাই যাওঁ বোলো কিন্তু তুমি মোক ভাল শিক্ষা এটা দিলা দেই হয় নেকি চেলেঞ্জটো দিছিলা যে হয় হয় মনত আছে নাই অঁ জানো পাই মই পাহৰিছোঁগৈ চাগে এতিয়া বহুত ডাঙৰ চেলেঞ্জ এটা দি গৈছে নহয় মোক সেইদিনা কামলৈ নগ'লোঁ মই চিন্তা কৰি হয় নেকি তাৰপিছত লাষ্টত উলিয়ালোঁ মই তাৰ বস্তুটো কি চেলেঞ্জ বাৰু মই পাহৰিলোঁ নহয় এতিয়া তুমি মোক সেইদিনাখন ড্ৰিংকছ তুমি যে খাই আহিছা ড্ৰিংকছ তাৰ ফুল মিনিংটো সুধিলা ডি মানে কি অঁ আৰ মানে কি হ'ব এই মই চিন্তাত পৰি গ'লোঁ তাৰপিছত মই প্ৰেক্টিকেলি কৰি চালোঁ তাৰপিছতে মই আচল গম পালোঁ ইয়াৰ অৰ্থটো কি ডি মানে ড্ৰিমছ আৰ মানে ৰোমান্স আই মানে ইণ্টেলিজেণ্ট এন মানে ননচেন্স কে মানে কিং আৰু এছ মানে চিলিপ সেই আপোনাক মই আজি মানিলোঁ দেই আপুনি যে কথাকেইটা মোক যে বুজাই পিনি ক'লে যে বহুত ভাল লাগিব আচ্ছা যি কি নহওক মই আজি গৈ থাকোঁ মই এফালে যাবলগীয়া আছে হয় নেকি অঁ যাওঁ তামোল চালি কিবা তামোল নাখাওঁ হয় নেকি নাখাওঁ ঠিক আছে বাৰু যোৱা মই আহিছোঁ দেই আহি থাকিবা কেতিয়াবা অঁ লগ পাম ঠিক আছে